तो कैसे आप হে গাইজ কি খবৰ মানে কেলালৈ যাম বুলি ভাবিছিলোঁ সেইটো কাৰণে ট্ৰেইনৰ ষ্টেচনলৈ আহিছোঁ আৰু ট্ৰেইন চলাই নাই যাম আৰু এইপিনে মোৰ চিট এইকেইটা মোৰ চিটকেইটা তো ইয়াতে উঠি যাব লাগিব আৰু এনে কৈছোঁ গাইজ মই আছোঁ বৰ্তমান ধেমাজিত আছোঁ মানে ধেমাজি ষ্টেচনত আহিলোঁ এইপিনে আছে ভণ্টি দুজনী এই এইপিনে চাই দে অকণমান নেচাই লাজ কৰিছে সিহঁতি মৰি থাকিব যে চালে সেই এনেই আছোঁ অলপ ওলাই আহিছোঁ আৰু এইকেইদিন ৰোজ বনোৱা নাই মানে ধেমাজিত আছোঁ আৰু ৰোজ ক'তনো বনাব পাৰিম তো চাওঁ আৰু ষ্টেচনটোকে অলপ ময়ো চাওঁ তুই ধৰ দেখো এনে ল'ৰা ছোৱালীয়ে কথা পাতি আছে আৰু চিংগুল টিংগুল ল'ৰা যে অকলশৰীয়া আৰু দিছে এইবোৰ মাল নিয়ে মানে এইখন মানুহ উঠাখন নহয় মানে মাল নিয়ে ইয়াতে মই উঠি যাব লাগিব আৰু তো এইপিনে ট্ৰেইনৰ ষ্টেচন চাই গুচি আহিলোঁ এইকেইজনী যাবলৈ মানে উৎপাত হৈছে সেইটো কাৰণে গুচি আহিলোঁ আৰু সোনকালে কিন্তু চাম আৰু সদায় দেখি থকা বস্তু সেয়া ঢকুৱাখানাত নাথাকিব পাৰে ট্ৰেইনৰ ষ্টেচন কিন্তু মোবাইলত সদায় দেখোঁ একদম নক'বই আৰু ফ্ৰী ফায়াৰত গোটেইখন দেখিয়ে থাকোঁ প্লেনখন আৰু ওচৰত গৈ চাবলৈ দৰকাৰাই নাই হয় নকয় দে আকৌ তহঁতিকেইজনী ৰাম লাজ কৰে এইকেইজনী চাওক কওঁ একদম গোটেই মুখত পাউডাৰ সানি আহিছে মানে লাজ মানে কি পাউডাৰ ঘঁহি আহিছ চাওঁ কথা কওঁ বেবী পাউডাৰ ঘঁহি আহিছে চাওঁ আমাৰ সৰুজনী লিপষ্টিক কি চাব নকওঁগে আৰু এইকেইজনী এই চাওঁ আৰু এইপিনে ট্ৰেইনৰ আলি ট্ৰেইন ৰৈ আছে এখন আৰু ধেমাজি ৰোড দেই আহি আছোঁ ধেমাজি ৰোড মানে ৰাস্তা কথা আছোঁ এই ৰোডটোৰ কথা কোৱা নাই বাৰু আহি আছোঁ আৰু ধুনীয়া গোন্ধ ওলাই আছে গোটেই এই গেলা ওলাই আছে নে ধুনীয়া সেইটো মই ধুনীয়া গোন্ধ আছোঁ বা গাইজ ট্ৰেইন আহিছে নেকি ট্ৰেইন আহিছে একদম চাবলৈ ততেই নাই মানে চাবই আৰু ময়ো চাওঁগৈ আৰু ট্ৰেইনখন দেখাই নাই নহয় আগতে দেখিছিলোঁ বাৰু এবাৰ তো ব'লক ট্ৰেইনখন অলপ চাই লওঁগৈ তো যিমান পাৰোঁ ট্ৰেইন চেইন দেখুৱালোঁ আৰু এইখন দেখুৱাব নোৱাৰিলোঁ মালটনা ট্ৰেইনখনে দেখুৱালোঁ এইখন মালটনা ট্ৰেইন নহয় ন কি ট্ৰেইন এইখন সিহঁতি চাই আহিলে মানে মোক কি ক'ম আৰু চাব নোৱাৰিলোঁ কেলা ভৰি বিষ নকয় দে আকৌ মিছা কথা আছোঁ নেকি আৰু মোৰ চেহেৰাটো চাওক কেনেকুৱা লাগিছে একদম এহেঁতৰকেইটা চাওক না পাউডাৰ ঘঁহি বগা হৈ আছে মই ছোৱালী বনাম বুলি পাউডাৰে নিদিয়ে সিহঁতি ৰাম চিপছে তুমি আকৌ এজনী বেণ্ড পাত মোৰ হাততহে দিছে অকণমান মাৰি